নতুন এটি ৰেচিপি লৈ মই আকৌ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই বনাম পুৰা মাছৰ পিটিকা। এয়া হৈছে 3টা মাছ মই এনেকৈ লৈ লৈছোঁ। তাৰপিছত এটা গৰৈ মাছ, এজনী জাপানী কাৱৈ আৰু কি মাছ জানো পুখুৰীৰ হয়। মই এতিয়া জুইত ধুনীয়াকৈ পুৰি লৈছোঁ গোটেই 3টা মাছ। এয়া চাওক, মই এতিয়া ধুনীয়াকৈ পুৰি পেলাই চাফা কৰি লৈছোঁ আৰু এখন বেলেগ প্লেটত এইখিনি মই থ'ম। এয়া এটা মই বিজলকীয়া লৈ লৈছোঁ আৰু কেইটামান নহৰু। এয়া মই এতিয়া জুইত পুৰি ল'ম। এতিয়া ইয়াত দিবলগীয়া মেইন বস্তুটো হৈছে খৰিচা টেঙা। এয়া মই এতিয়া ইয়াত দি দিম। এয়া নহৰু আৰু পোৰা জলকীয়া আৰু নহৰুৰ গোন্ধটো আচলতে এটা বেলেগেই সোৱাদ লাগে। গোন্ধটো ভাল লাগে যিহেতু মই পুৰি পেলাই দিছোঁ। আৰু এয়া হৈছে ভাপত দিয়া অকণমান ঢেকীয়া চাগে ভাবিছে ঢেকীয়াওনো পিটিকা খাই নে বুলি। আচলতে এনেকৈ খালে বহুত ভাল লাগে, ভাপত দিয়া হয় এইটো। এয়া পৰিমাণ অনুসৰি মিঠাতেল মই 1 চামুচ দিছোঁ, যিহেতু খৰিচাখিনি অলপ তেল দিয়া আছেই। আৰু এয়া মই এটা চিচাৰ বাউলত লৈ ল'লোঁ, যিহেতু প্লেটখন অলপ সৰু আছিলে। আৰু ইয়াতে মই হাতে এইখিনি পিটিকিছোঁ। কিছুমানে হাতে পিটিকিলে খাবলৈ বেয়া পাব পাৰে, কিন্তু আমি যিহেতু ঘৰৰ মানুহকেইটাই খাম সেইকাৰণে মই হাতে পিটিকিছোঁ। আপোনালোকে নাভাবিব যে ঢেকীয়াও এনেকৈ পিটিকা খায়নে বুলি। এইটো মই একচুৱেলি খাই পাইছোঁ, এইটো মই হোষ্টেলত ছোৱালীবিলাকৰ লগত খাই পাইছোঁ। বহুতেই ভাল লাগে। খালি এইটো অলপ নহয় মানে একেবাৰে সিজাকৈ এইটো ভাপত দি ল'ব লাগিব। মই তেনেকৈ ভাপত দি লৈছিলোঁ, খাই বহুতেই ভাল লাগে। আপোনালোকেও ট্ৰাই কৰি চাব।